हेलो एवरीवन কি খবৰ আশা কৰো সব ভালেই আছে তো সময় আছে 2:32 হৈ গল তো মই এতিয়ালৈকে ঘৰৰ পৰা ওলোৱা নাছিলো আগবিলি কাৰণ গোটেই ৰাতিটো বৰষুণ দি আছিল তো ৰাতিপুৱা বৰষুণ দি আছিল সেইকাৰণে মই ওলাব পৰা নাই মই ভাবিলো যে যেহেতু আজি ফ্ৰাইডে তো এবাৰ নামাজটো পঢ়ি তাৰ পিছত মই ঘৰৰ পৰা ওলাই যাও তো আজি মানে মোৰ বেছি কাস্টমাৰ নাই মাত্ৰ দুজন কাস্টমাৰ আছে সেই কাস্টমাৰ দুজনক লগ ধৰিব লাগিব প্ৰথম কাস্টমাৰটো হৈছে মোৰ পুনিয়া তো মই প্ৰথমত আপোনালোকক কক যে হেলমেটখন কেনেকুৱা লাগিছে মই এই হেলমেটখন সি সময় ক্ষেত্ৰত নিপিন্ধো তো যেহেতু মই ফিল্ডত ওলাইছো কাম কৰিবৰ কাৰণে এই হেলমেটটো একেবাৰে হেভি হেলমেট হয় সদায় মানে এখন পিন্ধি যদি বাইক চলাব লগা আনকমফৰ্টেবল হৈ যায় তাৰ মানে আজিৰ যি দুজন কাস্টমাৰ আছে সেই কাস্টমাৰ দুজনক মই কল কৰিছিলো ৰাতিপুৱা কল উঠোৱা নাই তো আমাৰ কোম্পানীত এখন ৰুল এখন আছে যদি কাস্টমাৰটো যদি কিবা প্ৰব্লেম আছে 15 তাৰিখৰ আগতে কোম্পানীত জনাই দিব লাগিব তো সেই বস্তুটো আমি মেইল মাৰি কোম্পানীত জমা দিব পাৰিম যে কাস্টমাৰটোৰ কিবা ফাইনেন্সিয়েল প্ৰব্লেম আছে যাৰ কাৰণে কাস্টমাৰ ইএমআই দিব নোৱাৰিব আৰু হল যে মই যদি কাস্টমাৰৰ লগত যদি ভালদৰে যদি ভিজিটিং যদি নকৰোঁ সিহঁতৰ ঘৰত যদি নাযাওঁ তেতিয়াহ'লে মাহৰ শেষত কিন্তু সেইটো মোৰ ফাণ্ডিং ভৰিব লাগিব আৰু যিটো নেকি মই বিচৰা নাই আপোনালোকে জানেই যে ফাইনেন্স কোম্পানীত কাম কৰিলে ফাণ্ডিং বস্তুটো আছে ফাণ্ডিং কৰিব লাগিব তো ফাণ্ডিংটো কেতিয়া হয় যেতিয়া যদি আপুনি ভালদৰে যদি ভিজিটিং যদি নকৰে কাস্টমাৰৰ লগত যদি কথা নাপাতে ঘৰত যদি নাযায় তেতিয়াহে আপুনি ফচি যাব মাহৰ লাষ্টত তো মই নেপালী বজাৰ পাৰ হৈ এইফালে পশ্চিমফালে ৰাস্তাটো আহি গ'লোঁ এইখন হ'ল পুনিয়া যোৱাৰ ৰাস্তাটো তো আপোনালোকে যদি চিনি পায় তেতিয়াহ'লে কমেণ্টত জনাব এতিয়া মই এই ৰাস্তাটোৰ একেবাৰে চিধা যাম চিধা তো পুনিয়াজনৰ লগত কথা পাতিলোঁ ফাইনেল হৈ গ'ল 20 তাৰিখে পইচা দিব একদম কোনো আৰু ডাউট নাই ক্লিয়াৰ তো এটাৰণে মানে কি কৰিব লাগে কাস্টমাৰৰ লগত আমাৰ ভিজিট কৰিব লাগে কথা পাতিব লাগে মানে ফোন কৰিলে আপুনি প্ৰথমতে নেগেটিভ ৰেছপন্স পাবই ফোন কৰিলে কোনো পইচা দিব নোখোজে যদি যেতিয়া মাত্ৰ আপুনি ঘৰত যাব তেতিয়া আৰু সি আৰু মানা কৰিব নোৱাৰে তখন ডেট দিবই তো সেই ডেটৰ মিছ নহয় সেইকাৰণে মানে কি ঘৰত যাব লাগে এতিয়া বাৰু ইয়াৰটো কমপ্লিট হৈ গ'ল আৰু ইয়াৰ কোনো ধৰণৰ অসুবিধা নাই এইটো হ'ল নেপালী বজাৰৰ পৰা ফকিৰ পৰা যোৱা ৰোড এইখন তো দৃশ্যখন চাই লওক কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত জনাব আৰু ঠাইখনত যদি আপোনালোকে আহিব বিচাৰে তেতিয়াহ'লে ফকিৰ পৰা আপোনালোকে অলপ কপিন আহিব লাগিব হেল্ল' গাইজ তো আজিৰ ডিউটি মোৰ এইখিনিতে সমাপ্ত হৈছে আৰু এতিয়া সময় 4:57 প্ৰায় 5টা বাজি গৈছে এতিয়া মই ডাইৰেক্ট ঘৰলৈ গুচি যাম এখন কেনেকুৱা হৈছে আপোনালোকে কমেণ্টত জনাব আৰু মোৰ যিজন কাস্টমাৰ আছিলে ডাইৰেক্ট আজি পে'মেণ্টটোৱে দি দিছে তো তাতে আৰু কোনো ভেজাল নাই ডাইৰেক্ট ভালেই হৈছে যোৱাৰ কাৰণে পে'মেণ্টটা ডাইৰেক্ট লগে পাই গৈছোঁ তো আজিৰ কাৰণে এইখিনিয়ে যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু এতিয়া সময় হৈ গৈছে 5 বাজি তো এতিয়া মই ডাইৰেক্ট ঘৰলৈ গুচি যাম